ছাত্ৰ ছাত্ৰীসকল, প্ৰথমে মই তোমালোকৰ সুস্বাস্থ্য কামনা কৰিলোঁ। বৰ্তমান পৰিস্থিতিত তোমালোকে স্বাস্থ্যৰ যত্ন লোৱাৰ লগতে তোমালোকৰ পঢ়া শুনাও আগুৱাই নিব লাগিব। অকল তোমালোকেই নহয়, আমি সকলোৱে নিজৰ নিজৰ কামবিলাকো কৰি যাব লাগিব। মই আশা কৰিছোঁ পৰিস্থিতি ভাল হ'লে সোনকালেই তোমালোকক শ্ৰেণীকোঠাত লগ পাম। মই আজি তোমালোকৰ লগত সমাজ বিজ্ঞানৰ ৰাজনীতি বিজ্ঞান অংশটোৰ ভাৰতীয় গণতন্ত্ৰ নামৰ পাঠটোৰ বিষয়ে কিছু আভাস দিবলৈ চেষ্টা কৰিম। আমি সকলোৱে জানো যে প্ৰায় 2 শতিকা জুৰি অৰ্থাৎ 1757 চনৰ পৰা 1947 চনলৈ ইংৰাজসকলে ভাৰতবৰ্ষত নিজৰ ইচ্ছামতে শাসন চলাইছিল। 1947 চনৰ 15 আগষ্ট তাৰিখেহে ভাৰতবৰ্ষ ইংৰাজ শাসনৰ পৰা মুক্ত হৈছিল, অৰ্থাৎ আমাৰ ভাৰতবৰ্ষ স্বাধীন হৈছিল। আমাৰ দেশ স্বাধীন হোৱাৰ লগে লগে আমাৰ দেশত এক নতুন ধৰণৰ শাসন ব্যৱস্থা প্ৰৱৰ্তন হ'ল। সেই শাসন ব্যৱস্থাটো হ'ল গণতান্ত্ৰিক শাসন ব্যৱস্থা। গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ বিষয়ে আলোচনা কৰিবলৈ হ'লে আমি প্ৰথমে জানিব লাগিব গণতন্ত্ৰ মানে কি। গণতন্ত্ৰৰ ইংৰাজী প্ৰতিশব্দ হৈছে ডেম'ক্ৰেচি। এই ডেম'ক্ৰেচি শব্দটো গ্ৰীক ভাষাৰ ডেমছ আৰু ক্ৰাচিয়া এই শব্দ দুটাৰ পৰা ওলাইছে। ডেমছ মানে হ'ল জনসাধাৰণ আৰু ক্ৰাচিয়া মানে হ'ল শাসন। ইয়াৰ পৰা আমি এই কথা স্পষ্টকৈ জানিব পাৰোঁ যে য'ত জনগণৰ শাসন চলে সেয়াই হৈছে গণতন্ত্ৰ। অৰ্থাৎ গণতন্ত্ৰ মানে হৈছে ৰাইজৰ শাসন বা জনসাধাৰণৰ শাসন। গণতন্ত্ৰত ৰাইজেই ৰজা। গণতান্ত্ৰিক শাসন ব্যৱস্থাত জনসাধাৰণক যথেষ্ট সন্মান আৰু গুৰুত্ব প্ৰদান কৰা হয়। গণতন্ত্ৰ সম্পৰ্কে বিভিন্ন সময়ত বিভিন্ন ব্যক্তিয়ে বিভিন্ন সংজ্ঞা আগবঢ়োৱা আমি দেখিবলৈ পাওঁ। আৰু সেই সংজ্ঞাসমূহৰ ভিতৰত সৰ্বাধিক জনপ্ৰিয় সংজ্ঞাটো আগবঢ়াইছিল ভূতপূৰ্ব মাৰ্কিন ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনে। তেওঁৰ মতে গণতন্ত্ৰ হৈছে ৰাইজৰ বাবে, ৰাইজৰ দ্বাৰা আৰু ৰাইজৰ চৰকাৰ। আমাৰ ভাৰতবৰ্ষখন পৃথিৱীৰ ভিতৰতে এখন বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ। সেইকাৰণে ভাৰতবৰ্ষৰ গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ বিষয়ে আলোচনা কৰিবলৈ যদি আমি যাওঁ, আমি প্ৰথমে পৰিচিত হ'ব লাগিব সংবিধানৰ লগত। কিয়নো গণতন্ত্ৰৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে সংবিধান। অৰ্থাৎ গণতন্ত্ৰ আৰু সংবিধান একেটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি বুলি আমি ক'ব পাৰোঁ। আমি সকলোৱে জানো যে যিকোনো অনুষ্ঠান হওক, শিক্ষানুষ্ঠানেই হওক, পৰিচালনা কৰিবলৈ হ'লে কিছুমান নীতি নিয়মৰ প্ৰয়োজন হয়। ঠিক সেইদৰে দেশ এখন পৰিচালনা কৰিবলৈও নীতি নিয়মৰ প্ৰয়োজন হয়। দেশ এখন পৰিচালনা কৰিবলৈ প্ৰয়োজন হোৱা নীতি নিয়মবিলাক য'ত লিপিবদ্ধ কৰা থাকে সেইখনেই হৈছে সংবিধান। এখন সংবিধান নহ'লে এখন প্ৰকৃত গণতান্ত্ৰিক ৰাষ্ট্ৰ হ'ব নোৱাৰে। ঠিক সেইদৰে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ অবিহনে সংবিধানৰ ভূমিকাও অৰ্থহীন হৈ পৰে। আমি ভাৰতীয় নাগৰিক। সেইকাৰণে আমাৰ ভাৰতবৰ্ষৰ সংবিধানখনৰ বিষয়ে আমি জনাটো উচিত। এই সংবিধানখন ৰচনা হোৱাৰ এক ইতিহাস আছে। আমি সেই ইতিহাস প্ৰথমে জানি ল'ব লাগিব।
1945 চনত ইংলেণ্ডত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত শ্ৰমিক দল ক্ষমতালৈ আহে। ক্ষমতালৈ অহাৰ পিছতে সেই নতুন চৰকাৰখনে ভাৰতক স্বাধীনতা দিয়াৰ সিদ্ধান্ত লয়। ভাৰতক স্বাধীনতা দিয়াৰ সিদ্ধান্ত লোৱাৰ লগে লগে নতুন গণতান্ত্ৰিক ৰাষ্ট্ৰখনৰ বাবে প্ৰয়োজন হোৱা সংবিধান এখন ৰচনাৰ কথাও ইংলেণ্ডৰ শ্ৰমিক চৰকাৰখনে চিন্তা কৰিলে। আৰু সেইকাৰণে ভাৰতবৰ্ষৰ বাবে এখন সংবিধান ৰচনাৰ কাৰণে প্ৰয়োজনীয় পৰিৱেশ আৰু প্ৰস্তুতি চলাবৰ বাবে ব্ৰিটিছ চৰকাৰে 1946 চনৰ মাৰ্চ মাহত কেবিনেট মিছনক ভাৰতলৈ পঠায়। তোমালোকৰ মনত নিশ্চয় প্ৰশ্ন হৈছে যে কেবিনেট মিছন মানে কি? কেবিনেট মিছন আছিল ইংলেণ্ডৰ 3জন কেবিনেট মন্ত্ৰীৰে গঠিত এটা গোট। এই কেবিনেট মিছনৰ প্ৰচেষ্টাতেই ভাৰতত সংবিধান সভা গঠন হৈছিল। সংবিধান সভাৰ প্ৰথমখন বৈঠক বহিছিল 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে। সংবিধান সভাৰ এই প্ৰথমখন বৈঠকৰ সভাপতি আছিল ডক্টৰ সচিদানন্দ সিনহা। এই সভাতে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে নিৰ্বাচন কৰা হয়। তোমালোকে নিশ্চয় জানা ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিল স্বাধীন ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি। সংবিধান প্ৰস্তুত কৰা সম্পৰ্কত সংবিধান সভাৰ মুঠ 11খন বৈঠক বহিছিল। সংবিধান সভাই বিভিন্ন ক্ষেত্ৰৰ 7জন বিশেষজ্ঞক লৈ 1947 চনৰ 29 আগষ্টত এখন খচৰা কমিটি গঠন কৰে। সেই ব্যক্তিসকল আছিল ডক্টৰ B.R. আম্বেদকাৰ, N. গোপালস্বামী আয়েংগাৰ, আলাদি কৃষ্ণস্বামী আয়াৰ, K.M. মুন্সী, সৈয়দ মহম্মদ ছাদুল্লাহ, N. মাধৱ ৰাও আৰু D.P. খৈতান। তোমালোকে খচৰা মানে কি জানানে বাৰু? খচৰা মানে হ'ল যিকোনো কামৰ আঁচনিৰ প্ৰাথমিক লিখিত ৰূপ। ডক্টৰ B.R. আম্বেদকাৰ আছিল খচৰা কমিটিখনৰ অধ্যক্ষ। এইখিনিতে মই তোমালোকক ডক্টৰ B.R. আম্বেদকাৰৰ বিষয়ে অকণমান কৈ দিছোঁ। ডক্টৰ B.R. আম্বেদকাৰৰ সম্পূৰ্ণ নাম হ'ল ভীমৰাও ৰামজী আম্বেদকাৰ। 1891 চনত তেওঁ জন্মগ্ৰহণ কৰিছিল। তেওঁক বাবা চাহেব আম্বেদকাৰ বুলিও জনা যায়। তেওঁ আছিল সকলো দিশতে পাৰ্গত এগৰাকী বিচক্ষণ ব্যক্তি। আমাৰ সংবিধানখন প্ৰস্তুত কৰি উলিয়াবলৈ প্ৰায় 3 বছৰ সময় লাগিছিল। 1946 চনৰ 26 নৱেম্বৰ তাৰিখে খচৰা কমিটিখনে সংবিধানৰ খচৰা প্ৰস্তুত কৰি সংবিধান সভাৰ সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ ওচৰত দাখিল কৰে। আৰু সেইদিনাই ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে সংবিধানৰ খচৰা প্ৰতিলিপিত স্বাক্ষৰ কৰাৰ লগে লগে ভাৰতৰ জনসাধাৰণে নিজাকৈ এখন সংবিধান লাভ কৰিলে। কিন্তু বিভিন্ন প্ৰশাসনিক আৰু আনুষংগিক অসুবিধাৰ বাবে সংবিধানখন 1950 চনৰ 26 জানুৱাৰী তাৰিখেহে কাৰ্যকৰী কৰা হয়। এইখিনিতে তোমালোকৰ মনত নিশ্চয় এটা প্ৰশ্ন হৈছে যে 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰীলৈকে ভাৰতৰ শাসন কেনেদৰে চলিছিল? এই সময়খিনিত ভাৰতৰ শাসন ব্যৱস্থা চলিছিল 1935 চনৰ ভাৰত চৰকাৰ আইন অনুসৰি। ছাত্ৰ ছাত্ৰীসকল, আজি পাঠ ইমানতে শেষ কৰিছোঁ। ইয়াৰ পিছৰ পাঠত আমি আলোচনা কৰিম সংবিধানৰ আদৰ্শ সম্পৰ্কে। আজি আলোচনা কৰা অংশৰ পৰা কেইটামান প্ৰশ্ন তোমালোকক কৈ দিছোঁ।
তোমালোকে উত্তৰসমূহ কৰিবা। প্ৰথম প্ৰশ্নটো হ'ল, কিমান চনৰ পৰা কিমান চনলৈ ভাৰতবৰ্ষ ব্ৰিটিছৰ অধীনত আছিল? ভাৰতবৰ্ষই কেতিয়া স্বাধীনতা লাভ কৰে? 1945 চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলণ্ডত কোন দল জয়ী হৈছিল? কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল? কাৰ প্ৰচেষ্টাত ভাৰতৰ বাবে সংবিধান সভা গঠন হৈছিল? কোন চনত সংবিধান সভাৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল? সংবিধান সভাৰ প্ৰথমখন বৈঠকৰ সভাপতি কোন আছিল? সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিল? খচৰা কমিটিৰ অধ্যক্ষ কোন আছিল? আৰু একেবাৰে শেষৰ প্ৰশ্নটো হ'ল, কোন চনত সংবিধানখন বলবৎ কৰা হয়? ছাত্ৰ ছাত্ৰীসকল, তোমালোকে উত্তৰসমূহ কৰাৰ লগতে নিয়মীয়াকৈ পঢ়াৰ অভ্যাস গঠন কৰিবলৈ চেষ্টা কৰিবা বুলি আশা কৰিলোঁ।